এতিয়া মোৰ হাতত আহি পৰিছে এমেজনৰ পৰা জাষ্ট ৰিচিভ কৰিছোঁ মোৰ নতুন ইউটিউব চেনেলৰ ফাৰ্ষ্ট ইকুইপমেণ্ট কি আছে জানো আহক Welcome to Heroes Technical. So let's start it. এয়া এমাজনৰ নতুন প্ৰডাক্টটো আহিছে চাওঁচোন কি হয় এবাৰ এয়া মোৰ সঁজুলি ফুলিবৰ কাৰণে একচুৱেলি মোৰ হাতত কোনো কাটাৰ নাই বা ব্লেড নাছিলে এটা ইউজ কৰিছোঁ কিবা এটা বস্তু চাওকচোন এয়া ইউটিউবৰ প্ৰথমটো বস্তু আমি আনবক্সিং কৰিম দেখা যাওক কি হয় এইটো হৈছে বয়াৰ M1 ডেভিডৰ মাইক এইটো সকলোতকৈ বেছি ইম্পৰ্টেণ্ট আপুনি যদি এটা ইউটিউব চেনেল বনাব খুজিছে তো আপোনাৰ বহুত বেছি ইকুইপমেণ্টৰ প্ৰয়োজন নাই আপুনি ভাল ভাল কণ্টেণ্ট ৰাখক আৰু মেইনলি এই বস্তুটো পাৰচেছ কৰক এয়া লেডাৰ বক্স এটা আহে ইয়াৰ লগত লেডাৰ টাইপ একজেক্টলি লেডাৰ নহয় লেডাৰৰ দৰে এটা বস্তু ভাল লাগিছে কি ইয়াৰ পেকেজিং যিটো হয় পেকেজিংটো বহুত বঢ়িয়া ভাল লাগিছে পেকেজিংটো ইয়াৰ ভিতৰত আছে এয়া মেইন মাইকটো এয়া এডাপ্টৰ এইটো মাইক আৰু ইয়াৰ ভিতৰত কিবা কিবি এইখিনি বস্তু আছে চাওঁ কি কি আছে ইয়াৰ ভিতৰত কণ্টেণ্ট এইটো ৱাশ্বাৰ হয় যিটোৰ কাৰণে আপুনি ধৰি লওক কথা ক'লে আপোনাৰ নইজখিনি কিছু কেঞ্চেলেশ্যন হয় আৰু এইটো আপোনাৰ আপুনি যদি চাউণ্ড বক্স ইউজ মানে চাউণ্ড কাৰ্ড যদি ইউজ কৰে ডাইৰেক্ট যদি আপুনি কম্পিউটাৰত ৰেকৰ্ডিং কৰিম বুলি ভাবে তেতিয়াহ'লে এইটো আপুনি ইউজ কৰিব পাৰে লগতে এইটো হৈছে ক্লিপ যিটো আপুনি কলাৰত এইটো লগাব ক্লিপ আৰু ইয়াত এটা বেটাৰীৰ প্ৰয়োজন হয় বেটাৰীটো কেতিয়া প্ৰয়োজন হয় মই আপোনাক জনাই আছোঁ ঠিক কৰিলোঁ এতিয়া এইটো এডাপ্টাৰটো আমি এতিয়া বন্ধ কৰি দিম একেবাৰে ইজি হয় সুবিধাৰ কাৰণে ইয়াত আকৌ এটা ক্লিপ আছে এইটো আপুনি যদি আপুনি কলাৰত ইউজ কৰে নাইবা ছাইডত ক'ৰবাত আপুনি এইটো আঁৰি থ'ব পাৰে আৰু ইয়াতে এটা ছুইচ আছে এইটো আপুনি ইয়াত চাওক ইয়াতে কেমেৰা মোড আছে আৰু আপুনি স্মাৰ্টফোন মোড যদি স্মাৰ্টফোনত ইউজ কৰে এইটো একো কৰাৰ প্ৰয়োজন নাই বেটাৰীটো তেতিয়া ইউজ নহয় আৰু যদি আপুনি কেমেৰাত ইউজ কৰে বেটাৰীটো ইউজ হ'ব আৰু লগতে এইটো কেমেৰাত দিয়ক আৰু DSLRত ইউজ কৰক তেতিয়া আপুনি এইটো মাইকটোৱে ভালকৈ কথা পাতিব পাৰিব বলকচোন ইয়াতে আমি এতিয়া টেষ্ট কৰিম এতিয়া যিখিনি আপোনালোক কথা পাতি আছোঁ সেইখিনি মই উইদাউট মাইক ইউজ কৰি পেলাই কৈ আছোঁ আৰু এতিয়া বৰ্তমান যিখিনি কম অলপ পিছত সেইখিনি মই এইটো ইউজ কৰি পেলাই কৈ আছোঁ এতিয়া আপোনালোকক এইটো ইউজটো দেখাওঁ এতিয়ালৈকে মই আপোনাৰ যিখিনি কথা পাতি আছোঁ সেইখিনি উইদাউট মই মাইক ইউজ কৰি কৈ আছোঁ মাইক ইউজ কৰা নাই এতিয়ালৈকে তো এতিয়া মই প্লাগ ইন কৰিম এইটো এতিয়া প্লাগ ইন কৰিম প্লাগ ইন কৰাৰ পিছত চাওকচোন চাউণ্ডটো কেনেকুৱা হয় এতিয়া মই যিখিনি কথা কৈ আছোঁ আপোনালোকৰ ওচৰত সেইখিনি মই বয়া মাইকটো ইউজ কৰি পিনে কৈ আছোঁ লগতে যিখিনি কৈ আছিলোঁ সেইখিনি মই মাইকটো ইউজ কৰা নাছিলোঁ তো আপোনালোকে এতিয়া জনাব কমেণ্টত কেনেকুৱা হৈছে চাউণ্ড কোৱালিটিটো কেনেকুৱা হৈছে এতিয়া মেইন কথালৈ আহিছোঁ এই মাইকটো মই ফাৰ্ষ্ট টাইম কিয় পাৰচেছ কৰিছোঁ যেতিয়া মই প্লেনিং কৰিছিলোঁ ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিম বুলি তেতিয়া একচুৱেলি বহুতে কিবা কিবি কয় যে বহুত ধৰণৰ কণ্টেণ্ট বনাবৰ কাৰণে নাইবা ভাল ভাল কণ্টেণ্ট বনাবৰ কাৰণে কিছুমান বস্তুৰ প্ৰয়োজন হয় ইকুইপমেণ্টৰ প্ৰয়োজন হয় যেনেকৈ ভাল কেমেৰা এটাৰ প্ৰয়োজন আৰু আপোনাৰ ভাল মাইকৰ প্ৰয়োজন লাইটৰ প্ৰয়োজন হয় গোটেইখিনি বস্তুৱে ইম্পৰ্টেণ্ট হয় কিন্তু মই আপোনালোক জনাইছোঁ আপোনাৰ হাতত যদি এটা নৰ্মেলি মোবাইল এটা যদি আছে মোবাইলৰ কেমেৰা দি হৈ যাব আৰু আপোনাৰ লগত চাউণ্ডৰ কাৰণে আপুনি খালি জাষ্ট এটা মাইক ইউজ কৰিব লাগে আৰু এই মাইকটো বয়া M1 বুলি কয় এই মাইকটো আপোনাৰ 80% ইউটিউবাৰে এইটো মাইক ইউজ কৰে লেভিলিয়াৰ মাইক হয় তো বহুতখিনি ভাল পাব চাউণ্ড কোৱালিটি আপোনালোকে অলৰেডি শুনি আছে আৰু আপোনালোকক আকৌ এবাৰ জনাইছোঁ ইউটিউব ভিডিঅ' ষ্টাৰ্ট কৰাৰ কাৰণে সকলোতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হৈছে এটা ভাল লেভিলিয়াৰ মাইক যিটো চাউণ্ডটো আপোনালোকৰ যাতে ভালকৈ ফুটি উঠে
তো আপোনাৰ ছাপ'জ আপুনি এটা ভিডিঅ' বনাই আছে ভিডিঅ'টো ছাপ'জ পিকচাৰ কোৱালিটি বহুতখিনি ভাল কিন্তু যেতিয়া চাউণ্ড কোৱালিটিটো আপোনাৰ বেয়া হ'ব তো মানুহে চাবলৈ ইচ্ছা নকৰে আৰু মানুহে চাবলৈ অলপ কষ্ট পায় মানে শুনিবৰ কাৰণে কষ্ট পায় তো এইটো হৈছে মেইন কাৰণটো আৰু চাওঁ লাহে লাহে ভিডিঅ'টোৰ কাৰণে ইউটিউবৰ কাৰণে কি কি ইকুইপমেণ্ট মই কেৰি কৰিব পাৰোঁ কিনিব পাৰোঁ আৰু যিখিনি মই ইকুইপমেণ্ট কিনিম আপোনালোকক শ্ব' কৰিম এতিয়া বৰ্তমান জাষ্ট দুটা বস্তু ইউজ হৈ আছে মোৰ ফোনটো এদিন জনাম ফোনটো কি ফোনেৰে ইউজ কৰি আছোঁ আৰু ফাৰ্ষ্ট ইকুইপমেণ্ট আপোনালোকক জনাইছোঁ অলৰেডি বয়া M1 মাইক এইটো এমাজনত পাই যাব ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম বাৰু এতিয়া মেইন কথাত লৈ আহিছোঁ এইটো মোৰ নতুন চেনেল হয় তো আপোনালোকৰ ওচৰত আজি কণ্টেণ্টটো দাঙি ধৰিছোঁ ফাৰ্ষ্ট কণ্টেণ্ট হয় এইটো প্ৰথম চেনেলৰ মোৰ যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো যি আছে সেইটো দবাব আৰু লগতে আপোনালোকৰ আশীৰ্বাদ মোৰ ওচৰত ৰাখিব যাতে আগন্তুক দিনত যাতে আৰু ভাল ভাল কণ্টেণ্ট আনিব পাৰোঁ আপোনালোকৰ ওচৰত তাকে কামনা কৰিছোঁ ধন্যবাদ